হেল্ল' গাইজ নমস্কাৰ ৱেলকাম মাই ইউটিউব চেনেল কে কৃষ্ণছ ব্লগ। গুৱাহাটীলৈ গৈ আছিলোঁ, গুৱাহাটীলৈ গৈ থাকোঁ একদম গুৱাহাটীখন ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা দেখা পাই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। ৰাস্তাতে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। এইবিলাক আৰ্মি গাড়ীবিলাক ধুনীয়া গৈ আছে চেলত। আহি শৰাইঘাট দলং পাই গ'লোঁ। ধুনীয়া একদম শৰাইঘাট দলং পাৰ হৈ আমি পাই গ'লোঁ এইফালে জালুকবাৰী ব্ৰিজ। জালুকবাৰী ব্ৰিজখন একদম আল্টিমেট বনাই থৈছে বে, একদম কি মজা। এইবিলাক কালাৰ দি একদম কি মজা বনাই থৈছে। ইয়াতে ফ্লেগবিলাক আছে, ষ্টিক কৰি থৈ দিয়া আছে ফ্লেগবিলাক। ৰাস্তাবিলাক চাওঁ কি ধুনীয়া পৰিষ্কাৰ কৰিছে। এনেকুৱা সদায় থাকিব লাগে গুৱাহাটীত, সদায় এনেকুৱা হৈ থাকিব লাগে। লেতেৰা কৰে নহয় মানুহবিলাকে। তাৰপিছত স্পেচিয়েল বাছ, এইবিলাক AC বাছো চলি গৈছে এতিয়া। G20 কাৰণে হওক বা কিবাৰ কাৰণে হওক AC বাছ হৈ গৈছে পূৰা একদম। বহুত কেইখন নতুন AC বাছো অহা দেখা পাইছোঁ। এইখন এখন নতুন AC বাছ, এইখন মই তেনেকুৱা নতুন দেখিলোঁ। মই উঠি থকাখনো নতুনে, এইখনো নতুনে বাছ। গৈ থাকোঁ আৰু ये होता निश्चय लगते একদম কৈছোঁ নহয়, একদম বিয়া মণ্ডপ নিচিনা লাগছে এই অভাৰ ব্ৰিজখন। একদম কি কওঁ, ধুনীয়া বনাইছে একদম। ডিজাইনিংটো মজা লাগছে একদম, বনাইছে। এতিয়াহে গুৱাহাটীৰ নিচিনা লাগছে। এনেকুৱাই হৈ থাকিবলৈ আমাৰ গুৱাহাটীখন, এনেকুৱা যেতিয়া সদায় হৈ থাকিলে মানে একদম কি ক'ম আৰু, মজা লাগিলে। ধুনীয়া এটা পৰিষ্কাৰ, মানুহবিলাকে লেতেৰা কৰিব নালাগে। ধুনীয়া পৰিষ্কাৰ হৈছে। G20 কাৰণে হ'লেওতো গুৱাহাটীখন পৰিষ্কাৰ হৈছে, সেইটোৱে আমাৰ প্ৰফিট হৈছে। পৰিষ্কাৰ পৰিচ্ছন্নতা দেখা পাইছোঁ আমি। ডাষ্টবিনবিলাক প্ৰায় দেখাই নাই। ডাষ্টবিনবিলাক ক'ত গৈছে কি নাই, কিন্তু ডাষ্টবিনবিলাক ৰাস্তাৰ কাষত যিবিলাক আগত ডাষ্টবিন আছিল, সেই ডাষ্টবিনবিলাক এতিয়া চাওক পূৰা পৰিষ্কাৰ। ডাষ্টবিন নাই, একদম পূৰা পৰিষ্কাৰ। ডাষ্টবিনবিলাক ক'তবা ৰাখি দিছে কিজানি, এতিয়া পূৰা ডাষ্টবিনবিলাক পৰিষ্কাৰ। ডাষ্টবিন নাই মানে, একদম পূৰা চাফা আৰু একদম চাওক। G20 কাৰণে বাৰু চাফা কৰিছে, হ'লে G20 কাৰণে চাফা কৰিলেও পৰিষ্কাৰ হৈছে। ৱালবিলাকত ধুনীয়া প্ৰিণ্টিং কৰিছে, দেখিবৰ কাৰণে ভাল লগা হৈছে। একদম পূৰা মজা হৈছে একদম। আৰু কি ক'ম আৰু, এইফালে একদম ডাষ্টবিনবিলাকতো নাই পৰিষ্কাৰ। তাৰপিছত আৰু কালাৰ দি লাইট দি একদম ধুনীয়া লগা কৰি থৈছে। আৰু সেইকাৰণে ভালো লাগিব, তো গুৱাহাটীখনত আহি মোৰ ভাল লাগিব। আৰু এতিয়াৰ পৰা অলপ ডিচিপ্লিনবিলাক মেইনটেইন কৰি আছে। সেইফালে চাব পাৰে, ডিচিপ্লিনবিলাক একদম পূৰা মেইনটেইন কৰি ধুনীয়াকৈ ৰখা হৈছে একদম ধুনীয়া আৰু একদম। এতিয়া গুৱাহাটীখন অলপ ভাল লাগিছে কিবা এটা। যিমানলৈ আহিলে ধৰ গুৱাহাটীলৈ লেতেৰা দেখিলে ইমান এটা ভাল নালাগে। এতিয়া অলপ পৰিষ্কাৰ পৰিচ্ছন্নতা দেখিলে অলপ ভাল লাগে, ধুনীয়া আৰু। ইয়াতে বেলেগ ফিডবেক আছে লিখিলোঁ। এইফালে আছে ক্লাব, এইখন জজ ফিল্ড। এইফালে এইটো NRLৰ বিল্ডিংটো, ভাই কি মজা বনাইছে ৰে একদম, বাপৰে একদম পূৰা গোটেই গ্লাছ লগাই দিছে একদম, বাপৰে বাপ পূৰা মজা লাগিছে বিল্ডিংটো। আৰু চাওঁতে জামতো অলপ ফাঁচিলোঁ। 2 ঘণ্টা হোৱা নাই বাৰু, 1 ঘণ্টাৰ অলপ বেছি টাইম জামত ৰৈ গ'লোঁ। এতিয়া ৰাতিও হৈ গ'ল। ধুনীয়া চাউথ লাইট দি একদম পূৰা ৰাস্তাৰ মাজত যিবিলাক ডিভাইডাৰ আছে, একদম চাউথ গছ-গছনিবিলাক পূৰা লাইটিং কৰি দিয়া আছে। একদম কি মজা, একদম পূৰা দেখিবলৈ খুব ধুনীয়া লগা হৈ আছে এইবিলাক। ৰাতিটো একদম পূৰা মজা দেখাৰ কাৰণে। এতিয়া চাওক
বাহিৰত যদি মানে এনেকুৱা দৃশ্যবিলাক দেখি থাকি মানে এনেকুৱা জেগাবিলাক দেখা পোৱা যায় থাকে তেতিয়া গাড়ী উঠি ভাগৰ নালাগে আৰু বিন্দাছ ধুনীয়াকৈ খিৰিকী কাষৰ চিটত বহিলে ধুনীয়া চাই যায় থাকে আৰু একদম মজাই বেলেগ একদম ফিলটো একদম ল'ব পাৰিলে একদম পূৰা আল্টিমেট লাগিব যাওঁতে দেখাই গৈছিলোঁ ওচৰৰ পৰা দেখুওৱা নাছিলোঁ জালুকবাৰী হোৱাৰ পিছত তলৰ এইখিনি মজা তাৰপিছত এইটো ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ যিটো নেকি বিল্ডিং আছে এই বিল্ডিংটোত একদম পূৰা চিনেমা দেখুৱাৰ নিচিনা কৰি হেৰি কৰি আছে বস্তুবিলাক দেখাই আছে ইয়াত একদম পূৰা ধুনীয়া লাইটিং দিয়া আছে ইফালৰ পৰা তাৰপিছত একদম পূৰা ধুনীয়া লগা কৰি ৰাখিছে এইটো চাওক আপোনালোকক অলপ টাইম দেখাই দিছোঁ কিয়ত কি হৈ আছে কি আহি আছে অলপ টাইম দেখাই দিছোঁ চাই লওক আৰু কি মজা বনাই আছে এইটো একদম ধামাকেদাৰ একদম কি একদম স্ক্ৰীণত দি আছে চাওক না বে ভাই গুৱাহাটীখন একদম এনেকুৱা যদি থাকিলে G20 বাদে যদি সদায় এনেকুৱা থাকিলে একদম কৈছোঁ নহয় পূৰা মজা লাগিলে চাওক না বে কি মজা আজিতো মোৰ অনুভৱে হোৱা নাই ফিলে হোৱা নাই যে মই গুৱাহাটীতে আছোঁ মানে একদম অনুভৱে হোৱা নাই মোৰ আজি গুৱাহাটীত থকাৰ নিচিনা একদম বেলেগ জেগাত থকাৰ নিচিনা লাগিছে মানে আমাৰ অসমত থকাৰ নিচিনা লগা নাই বেলেগ জেগাত জানো আছোঁ তেনেকুৱা লাগি আছে মোৰ যিহেতু ডক্টৰ ভূপেন হাজৰিকাৰে সমাধি ক্ষেত্ৰ গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ ফটোবিলাক ধুনীয়াকৈ চাওক এনেকৈ আহি আৰু কিবা ইয়াৰ পৰা আকৌ ফাইনেলি আকৌ আহিব গতিকে দিলে হ'ব ঘৰলৈ যাব লাগিব ভাই কি মজা এনেই এইটো পানীয়ে নোলায় এতিয়া পানীও ওলাইছে লাইটিঙো মজা দিয়া আছে একদম ধুনীয়া লাগিছে দেই এনেকুৱা যদি সদায় থাকিলে একদম পূৰা একদম ধামাকেদাৰ লাগিলে চমৎকাৰ একদম ইয়াৰ পৰা আৰু মজা লগা আছে এইটো ভাই মজা বে একদম পুৰা মজা লাগে একদম পুৰা ধমাকা বনাইছিলে গুৱাহাটী পুৰা একদম পুৰা চিটি এটাই কথা কওঁ যে সদায় গুৱাহাটীখন এনেকৈ থাকক পূৰা ধুনীয়া হৈ থাকক পৰিষ্কাৰ হৈ থাকক সেইটোৱে বিচাৰোঁ কি ক'ম আৰু লাষ্টত একদম পূৰা ধমাকেদাৰ হৈ আছে G20 কাৰণে পূৰা ধামাকা একদম এইফালে চাব পাৰে এইবিলাক একদম পূৰা ধুনীয়া একদম ৰং চং দি লাইটিং কৰি এইবিলাক একদম পূৰা ধুনীয়া বনাই দিছে গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই